আমি যেতিয়া ব্ৰেণ্ড নিউ মোবাইল এটা দোকানৰ পৰা কিনি আনো ইউজ কৰাৰ মজাই বেলেগ একদম পুৰা স্মুথ চলে ৰকেটৰ নিচিনা ফাষ্ট একদম ইউজ কৰিয়ে ভাল লাগে কিন্তু লাহে লাহে যে দিন যায় প্ৰায় 6 মাহ 7 মাহ মান যোৱাৰ পিছত মোবাইলে নিজৰ অকাত দেখাই দিয়ে মানে লাহে লাহে হেং হ'ব ষ্টাৰ্ট কৰে লেগ কৰিব আৰম্ভ কৰে স্লো হৈ যায় মুঠতে ঢেৰ কিবা কিবি সমস্যা যদি আপোনাৰ এনেকুৱা সমস্যা হৈ আছে আপুনি অকণমান সকাহ পাব এই সমস্যাটোৰ পৰা কাৰণ মই কেইটামান এনেকুৱা ধৰণৰ টিপছ লৈ আছো যিকেইটা ইউজ কৰি পেলাই আপুনি আপোনাৰ স্লো হৈ যোৱা মোবাইলটো আগৰ নিচিনা ফাষ্ট কৰিব পাৰে মই গ্যাৰান্টি নিদিও যে একদম আগৰ নিচিনা পুৰা ফাষ্ট হৈ যাব কিন্তু আপুনি প্ৰায় তেনেকুৱাই কৰিব পাৰিব মাত্ৰ কেইটামান বস্তু আপুনি গুৰুত্ব দিব লাগিব কি গুৰুত্ব দিব লাগিব কি কৰিব লাগিব মই কৈ আছো কিন্তু তাৰ আগতে আপোনাৰ প্ৰতি এটা আপত্তি আছে মোৰ আপত্তিটো হ'ল আপোনালোকে সাবস্ক্ৰাইব নকৰে মোৰ এইটো নতুন চেনেল মানুহে ভিডিঅ' চাই নতুন চেনেল হিচাপে যথেষ্ট মানুহে ভিডিঅ' চাই কিন্তু সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইবটো মোৰ কাৰণে এটা মোটিভেশ্যন আপুনি সাবস্ক্ৰাইব কৰিলে যেতিয়া দেখিম যে এটা সাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল তেতিয়া মোৰ এটা ভিডিঅ' বনাবলৈ মন যাব আপোনাৰ কিবা এটা প্ৰব্লেম তাৰ প্ৰতি সলিউশন দিবলৈ মোৰ মন যাব কিন্তু আপোনালোকে সাবস্ক্ৰাইবে নকৰে মোৰ ভিডিঅ' চোৱা 80% মানুহে সাবস্ক্ৰাইব নকৰে 80% মানুহে সাবস্ক্ৰাইব নকৰাকে চাই মানে ভিডিঅ' আপোনালোকে যদি সাবস্ক্ৰাইব কৰি দিয়ে মোৰ আকৌ এটা মোটিভেশ্যন আহিব জোচ এটা আহিব ভিডিঅ' বনাবলৈ গতিকে আপোনালোকে মোৰ অনুৰোধ যদি সাবস্ক্ৰাইব কৰা নাই আপুনি সাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগিব মোৰ ভিডিঅ' বনাই মজা লাগিব তেতিয়া কিন্তু কথাটো হ'ল এতিয়া আসল কথাটোলৈ যাওঁ যদি আপোনাৰ মোবাইলটো এনেকৈ স্লো হৈ পৰিছে তেতিয়াহ'লে প্ৰথমতে আপুনি চেক কৰক আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজ আপুনি চাওক ইণ্টাৰনেল ষ্ট'ৰেজ আপোনাৰ ফুল হৈ আছে নেকি বা ফুল হওঁ নেকি 1 GB 2 GB যদি খালি আছে তাৰ প্ৰায় ফুল বুলিয়ে থৈ দিয়ক এইটো আজিকালি তো মিনিমাম 32 GB পৰা ষ্টাৰ্ট হৈ যায় গতিকে 32 GB ইণ্টাৰনেল ষ্ট'ৰেজ যদি আপোনাৰ 1 GB খালি আছে মানে প্ৰায় ফুল হৈছে আৰু চেক কৰক ইণ্টাৰনেল ষ্ট'ৰেজ যদি আপোনাৰ ফুল হৈছে তেতিয়াহ'লে আপুনি খালি কৰি দিয়ক যিমানে ইণ্টাৰনেল ষ্ট'ৰেজ ফুল হৈ থাকিব সিমানে আপোনাৰ মোবাইলটো হেং হোৱাৰ স্লো হোৱাৰ চান্স বহুত বেছি দোকানৰ পৰা যেতিয়া আমি প্ৰথম নতুন মোবাইল এটা কিনি আনো তেতিয়া মোবাইলটো ষ্ট'ৰেজ একদম খালি থাকে সেইকাৰণে ইমান ফাষ্ট পাওঁ আমি লাহে লাহে যেতিয়া ফটো সেভ হ'ল ভিডিঅ' সেভ হ'ল কিবা এপছ ইনষ্টল হ'ল সেইবিলাক কৰোঁতে মোবাইলটোৰ ষ্ট'ৰেজ ফুল হৈ যায় সেইটো কাৰণে আমি মোবাইলটো মানে আগতকৈ স্লো হোৱা যেন পাওঁ মানে হোৱা যেন পাওঁ নহয় স্লো হৈয়ে যায় নেক্সট চেক কৰক কিছুমান অদৰকাৰী এপছ ইনষ্টল হৈ আছে নেকি আমাৰ মানে কি এটা প্লে ষ্ট'ৰত কিবা মন গ'ল এপছটো ইনষ্টল দিলোঁ কিন্তু ইউজ নকৰাকৈ তেনেকৈ থাকি যায় আমি আনইনষ্টল নকৰোঁ কিছুমান এপছ কেতিয়াবা বছৰটোত হয়তো আমি এবাৰেই ইউজ কৰোঁ যদি ফটো কিবা এডিট কৰা এপছ যেনে বা ভিডিঅ' এডিট কৰা এপছ বা কিবা গান শুনা এপছ স্পটিফাই হওক এনেকুৱা ধৰণৰ কিছুমান এপছ আমি কেতিয়াবাহে ইউজ কৰোঁ কিন্তু কিছুমান এপছ আমি ৰেগুলাৰ ইউজ কৰোঁ যেনে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ বাহিৰে যিবিলাক এপছ আপুনি কেতিয়াবাহে ইউজ কৰে সেইবিলাক আনইনষ্টল কৰি দিয়ক লাগিলে কেতিয়াবা ইনষ্টল কৰি ল'ব এনেই কিয় ৰাখি থ'ব লাগে এটা বোজাটো মোবাইলটোৰ কাৰণে সেইটো এটা বোজা হয় সি ৰেম ইউজ কৰি আছে প্ৰচেছৰ ইউজ কৰি আছে বেটাৰী ইউজ কৰি আছে ষ্ট'ৰেজ ইউজ কৰি আছে গতিকে তাক ইমান কিয় ফেচিলিটি দিব লাগে তাক দৰকাৰী বস্তু তাক চাইড কৰি দিয়ক ঝাৰু মাৰি দিয়ক তাক গতিকে যদি কিবা অদৰকাৰী এপছ আপুনি ইনষ্টল কৰি থৈছে তেতিয়াহ'লে সেইবিলাক আনইনষ্টল মাৰি দিয়ক তৃতীয়টা কথাটো হ'ল কি আপোনাৰ মোবাইলটোত যদি এণ্টিভাইৰাছ আছে এণ্টিভাইৰাছ আনইনষ্টল কৰি দিয়ক মোবাইলত এণ্টিভাইৰাছৰ একো দৰকাৰে নাই এণ্ড্ৰইডত ইমান সহজত ভাইৰাছ নাহে মই এইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ আপুনি চাব পাৰে মোৰ ইউটিউব চেনেলটোত গৈ এই চেনেলটোত আছে এণ্টিভাইৰাছ যদি আপুনি ইনষ্টল কৰি ৰাখিছে এইটো আনইনষ্টল কৰি দিয়ক এটা এণ্টিভাইৰাছ বহুত হেভি হয় সেই এপছটো বহুত ষ্ট'ৰেজ ইউজ কৰে বহুত ৰেম ইউজ কৰে বহুত প্ৰচেছৰ ইউজ কৰে নন ষ্টপ বেকগ্ৰাউণ্ডত ৰান হৈ থাকে যেতিয়ালৈকে আপুনি মোবাইলটো ছুইচ অফ নকৰে গতিকে মোবাইলটোত যিহেতু সি বেকগ্ৰাউণ্ডত চলি থাকে সি বেটাৰীও বহুত ইউজ কৰে আল্টিমেটলি মোবাইলটোৰ পাৰফৰ্মেঞ্চত সি বহুত বেছি ইম্পেক্ট পেলায় তাকো নিগেটিভলি মানে সি শ্ল' কৰি দিয়ে গতিকে আপুনি যদি এণ্টিভাইৰাছ যদি ইনষ্টল কৰি ৰাখিছে আপুনি এতিয়া ইনষ্টল কৰি দিয়ক ভাইৰাছ নাহে আপুনি চিন্তা কৰিব নালাগে এইবিলাক অদৰকাৰী এপছ সিহঁতে কোম্পানীবিলাকে এই এপছবিলাক ইউজ কৰি টকা ঘটে আমাৰ একো ফাইদা নহয় তৃতীয়টা কথাটো হ'ল তাৰ পিছৰ কথা তৃতীয় নহয় চতুৰ্থটা কথাটো হ'ল আপোনাৰ মোবাইলটোত যদি SD কাৰ্ড লগোৱা শ্লট আছে শ্লট মানে যিটো ফুটাটো SD কাৰ্ড যে লগায় যদি সেইটো আছে যদি আপুনি SD কাৰ্ড ইউজ কৰে তেতিয়াহ'লে এটা কথা চিয়'ৰ কৰি লওক যে আপোনাৰ SD কাৰ্ডখন মানে হাই ক্লাছৰ হয় হাই ক্লাছ মানে ক্লাছ 10 বহুত ভাল হয় ক্লাছ 10ৰ SD কাৰ্ডখন মানে সেইটো কি হয় তাৰ স্পীড মানে কিমান স্পীডত সি ডাটা ট্ৰান্সফাৰ কৰিব পাৰে সেইটোৱে ক্লাছটোৱে সেইটো ডিচাইড কৰে মানে গতিকে আপুনি যদি বেছি স্পীডৰ মেমৰি এখন ইউজ কৰে আপোনাৰ মোবাইলটো পাৰফৰ্মেঞ্চ ভাল হ'ব মানে কি যদি আপুনি এতিয়া যদি এখন ল' ক্লাছৰ বা সস্তীয়া এখন SD কাৰ্ড ইউজ কৰি আছে আপোনাৰ পাৰফৰ্মেঞ্চত বহুত বেছি নিগেটিভলি ইম্পেক্ট পৰিব মানে শ্ল' হৈ যাব কিহৰ কাৰণে হৈ যাব জানেনে কাৰণ মেমৰি কাৰ্ডখন আৰু মোবাইলটো এটা কোঅৰ্ডিনেশ্যনৰ কাম কৰে কোঅৰ্ডিনেশ্যন মানে সিহঁতৰ এটা কানেকশ্যন হয় মাজত যদি আপোনাৰ মেমৰি কাৰ্ডখনে যদি বহুত ভালকৈ কাম কৰিব নোৱাৰে আপোনাৰ মোবাইলটোৰ নিচিনাকৈ গতিকে সেই মোবাইলটোকো পিছলৈ টানিব এটা উদাহৰণ দিছোঁ আপুনি আৰু আপুনি বন্ধু মিলি কিবা এটা কাম কৰিব খুজিছে আপুনি ঠিকে কৰা কাম কিন্তু আপোনাৰ বন্ধুজনে খুব পিছলৈ টানি থাকে মানে এলেহুৱা সি শুয়ে থাকে সি কাম কৰিবই নোখোজে তেতিয়া আপুনি পিছ পৰি যাব গতিকে দুটাৰ মাজত কোঅৰ্ডিনেশ্যন এটা লাগিব এটা যোগসূত্ৰ বুলি যিটোক আমি অসমীয়াত কওঁ সেইটো এটা লাগিব মানে ভাল মানে কানেকশ্যন এটা লাগিব আৰু গতিকে
যদি আপুনি মোবাইলটোত এখন মানে জিটি এখন এছডি কাৰ্ড ইউজ কৰিছে এখন চেঞ্জ কৰক এখন ভাল এখন এছডি কাৰ্ড ইউজ কৰক আপোনাৰ মোবাইলটোৰ স্পীড আগতকৈ যথেষ্টখিনি বাঢ়ি যাব এইকেইটা টিপছ আছিল যিকেইটা ইউজ কৰি আপুনি আপোনাৰ মোবাইলটো ফাষ্ট কৰিব পাৰে আকৌ এবাৰ কৈছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল বা আপুনি যদি কিবা উপকৃত হ'ব পাৰিলে আপুনি ভিডিঅ'টোত লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক ইমানেই এই ভিডিঅ'টো